অকণমান কথা পাতো। অকণমান কথা পাতো ন। আজি সভাৰ সভাপতি তথা আমাৰ লখিমপুৰ জিলাৰ সভাপতি ৰাইজৰ দলৰ শেখৰজ্যোতি তামুলী, আমাৰ ইয়াৰ লখিমপুৰ জিলাৰ আটাইতকৈ জ্যেষ্ঠ নেতা আৰু আমাৰ কেন্দ্ৰীয় ৰাইজৰ দলৰ প্ৰতিনিধি আজাদ হাজৰিকা দাদা, আমাৰ ৰাইজৰ দলৰ উপসভাপতি কেন্দ্ৰীয় উপসভাপতি, অকণমান আমাৰ মানুহখিনি আঁতৰি দিলে কথাখিনি পাতি ভাল পাম মই দেই। আমাৰ মানুহখিনি বহি দিয়ক না, বহি দিয়া না, চবেই বহি দিয়ক না প্লিজ। চকী এক প্লানে চকী দি দিয়া না ইয়াত পাৰিলে। আমাৰ ডাক্তৰ হৰিকান্ত দাস ডাঙৰীয়া, আমাৰ দলৰ তেখেত উপসভাপতি, আমাৰ পাভৈ জিলা পৰিষদৰ সদস্যা, আমাৰ জিলা পৰিষদত ইয়াত জিকিছে ফাতেমা খাতুন বাইদেউ, ফাতেমা বেগম। মই ফাতেমা বেগম বাইদেউকো নমস্কাৰ জনাইছো। আৰু তাৰ পাছত আসফিয়া বেগম, আমাৰ BMP আঞ্চলিকৰ সদস্য। মই সকলোকে আৰু লগতে দলৰ যিমান আমাৰ কৰ্মকৰ্তা আছে আৰু দলৰ সদস্যসকল, কৰ্মীসকল সকলোকে নমস্কাৰ জনাই আপোনালোকৰ সন্মুখত দুটামান কথা ক'বলৈ আগবাঢ়িছো। একচুৱেলি আপোনালোকৰ মনত আছে নে নাই নাজানো, মোৰ মনত আছে যে বিজেপি চৰকাৰখনে আটাইতকৈ ডাঙৰ যিটো কথা চিঞৰি কৈছিলে যে বিজেপিক ভোট দিয়া, তেতিয়াহ'লে অসমক আমি ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম। মনত আছেনে নাই বাৰু? আছেনে নাই? হা? অসমক 1 নম্বৰ যদি ৰাজ্য কৰে, অসমক যদি 1 নম্বৰ ৰাজ্য কৰে, তেতিয়াহ'লে অসমখনেই আটাইতকৈ ধনী হ'ব লাগিব। মোক আপোনালোকে এটা কথা কওকচোন, যোৱা 10 বছৰত বিজেপি চৰকাৰৰ দিনত আমাৰ ইয়াত থকা কিমান মানুহ ধনী হৈছে? আমাৰ ইয়াত থকা মানুহবিলাক যিবিলাক আছে, এই মিটিংখনতে ধৰক 500 মানুহ আছে। এই 500 মানুহৰ ভিতৰত বিজেপি চৰকাৰেতো কৈছিলে যে চবকে ধনী কৰি দিম, হয়নে? ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰি দিম। কোৱাটো মনত পৰে নে নপৰে আপোনালোকৰ? শ্ৰেষ্ঠ ৰাজ্য কৰি দিম বুলি কোৱাটো মনত পৰে নে নাই? একচুৱেলি শ্ৰেষ্ঠ ৰাজ্য বা 1 নম্বৰ ৰাজ্য হ'ল নে নাই? আমি কেই নম্বৰত আছো এতিয়া? একচুৱেলি আমি কেই নম্বৰত এতিয়া? আগতকে আমাৰ অৱস্থা ভাল হৈছে নে বেয়া হৈছে? একচুৱেলি সঁচা কথা কওকচোন, বেয়া হৈছে নে ভাল হৈছে? বেয়া হৈছে। বেয়া হৈছে নে ভাল হৈছে? বেয়া হৈছে। অৰ্থনৈতিক অৱস্থা বেয়া হৈছে, হয়নে? হয়নে? আগতে হ'ব মই আপোনালোকক প্ৰথমতে কাগজৰ হিচাপটো দিম নে ঘৰুৱা হিচাপটো দিওঁ? দুইটা হিচাপ লৈ আহিছো মই। আগতে মোদী ডাঙৰীয়া অহাৰ আগতে
এটা মুৰ্গী কণীৰ দাম আছিলে 3 টকা, হয়নে নহয়? এতিয়া কেইটকা? কেইটকা? লোকেলটো কোৱাই নাই মই। লোকেল বাদ দিয়ক, লোকেল 20 টকালৈকে মাৰিছে, হয়নে নহয়? এটা মুৰ্গী কণীৰ দাম কিমান এতিয়া? 10 টকা, হয়নে? 3 টকাৰ পৰা 7 টকা বাঢ়িলে। আপোনালোকৰ ইনকাম আগতে যদি 300 টকা আছিলে, এতিয়া 1000 টকা হ'লনে নাই? এদিনত হ'লনে নাই? ইনকাম উপাৰ্জন বাঢ়িলে নে নাই? বস্তুৰ দাম 3 টকাৰ পৰা 7 টকা, কি কয় 10 টকা হ'ল। 7 টকা বাঢ়িলে 3 টকাৰ পৰা, হয়নে? 1 কেজি নিমখৰ দাম আছিলে 3 টকা, হয়নে নহয়? এতিয়া কেইটকা? এতিয়া নিমখৰ দাম একেবাৰে মানে খোলাকে পোৱা নিমখৰ দাম 10 টকাৰ পৰা 35 টকাৰ ভিতৰত, হয়নে নহয়? হয়নে নহয়? হয়নে? আপোনালোকে এটাকে হিচাপ কৰি চাব দেই। মই 2-3টামান কথা কৈছো, তেতিয়াহ'লে আপোনালোকে মনত পেলাওক ভাল হৈছে নে দিনবিলাক বেয়া কৈছে। গেছ চিলিণ্ডাৰ এটা কিনিছিলো, মোৰ পুৰা মনত আছে, কাৰণ মই এইবিলাকৰ ওপৰতে কাম কৰি থাকো। আপোনালোকে চাগে জানে যে মই সেই মানুহটো যিটো মানুহে চৰকাৰক সন্মুখত বহুৱাই লৈ একদম পুৰা ধৰি একদম তেওঁলোকক অৱস্থা বেয়া কৰি দিওঁ। জানেনে নাই? সঁচাকে জানেনে নাই? গতিকে মই কোনটো বস্তুৰ কিমান দাম বাঢ়িছে সদায় বিধানসভালৈ যাওঁতে মোক সদায় সোধে, এই বোলে আপুনি কি ইমান বেগ লৈ আহে? মই সদায় 7-8টামান ফাইল লৈ যাওঁ যে কাজিয়া হ'লে ফাৰ্ষ্টকে উলিয়াম বুলি, বুজিলে নাই? বস্তুৰ দাম, এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা, হয়নে? 414 টকা যেতিয়া আছিলে, তেতিয়াও আমাৰ একাউণ্টত ছাবচিডি সোমায়। আমি 414 টকা দি কিনো, তাৰ পাছতো চৰকাৰে আমাক পইচা দিয়ে গেছ চিলিণ্ডাৰ কিনিবলৈ। আছিলে নে নাই বাৰু? আছিলে। এতিয়া মোক কওক যে আপোনালোকে এতিয়া কিমান দামত গেছ চিলিণ্ডাৰ কিনে? একদম বাঢ়ি গৈছিলে 1152 টকালৈকে, এতিয়া অলপ কমিলে, হয়নে? মাজতে কমিলে, মানে ইলেকশ্যনৰ সময়ত কমাই দিলে অলপ, হয়নে নহয়? এতিয়াও ঘৰ পাবৰ কাৰণে মোটামুটি 1100 টকাৰ কমত কোনেও ঘৰত গেছ চিলিণ্ডাৰ নাপায়, হয়নে নহয়? হয়নে? ঘৰ পোৱালৈকে 414 টকাৰ পৰা 1100 টকা হ'ল।